নমস্কাৰ, আপোনালোক সকলোকে পুনৰবাৰ মোৰ ডায়েৰীৰ অন্য এটি পৃষ্ঠালৈ স্বাগতম জনাইছোঁ। প্ৰথমে মই আপোনাক এটা প্ৰশ্ন সুধিব খুজিম, নদী আৰু অৰণ্যৰ মাজত আপোনাৰ প্ৰিয় কি? যদি মৰমৰ তালিকা বনাবলৈ কওঁ, আপুনি নদী কাক স্থান দিব নে অৰণ্য কাক স্থান দিব? জনাবচোন। বলক আজি মৰমৰ কথা পাতোঁ, আজি সময়ৰ কথা পাতোঁ আৰু আন্তৰিকতাৰ কথা পাতোঁ। আপুনি মোক সুধিছিল, মই অৰণ্য কিয় ভাল পাওঁ? নদীৰ বিশালতাত লীন হ'বলৈ নিদি অৰণ্যৰ নিৰ্জনতাক কিয় আঁকোৱালি লৈছোঁ? নিৰ্জনতাত এনে কি আছে যিটো বিশালতাত নাই? গছত এনে কি আছে যিটো পানীত নাই? অৰণ্যৰ মৰমত এনে কি আছে যিটো পানীৰ মৰমত নাই? আৰু অৰণ্যৰ শব্দত এনে কি আছে যিটো পানীৰ ঢৌত নাই? মই কওঁ শুনক, নদী বা পানীৰ মৰমত বিশালতা আছে আৰু অৰণ্যৰ ওচৰত নিৰ্জনতা, হেজাৰ কাহিনী আছে। অৰণ্যখনে কথা শুনে আৰু নদীখনে কথা কয়, পাৰ্থক্য ইয়াতেই। নদীৰ বিশালতা জুখিবলৈ গৈ নিজৰ বিশালতা তুলনা কৰিব নোখোজোঁ মই। তাতকৈ অৰণ্যৰ নিৰ্জনতাখিনি সামৰি ক'ব খোজোঁ মোৰ মনৰ কথা। স্বাৰ্থপৰতাত লীন হোৱা মানুহবোৰৰ পৰা আঁতৰি মোৰো মন যায় নিজৰ মনৰ কথা পাতিবলৈ, ভাল পোৱাৰ কথা পাতিবলৈ বা ভাল লগাৰ কথা পাতিবলৈ। ভাওজোৰা মানুহবোৰৰ লগতচোন মনটোৱে মিলিব নোখোজে, হাজাৰটা প্ৰশ্ন মনটোৰ। আৰু কি জানে, মই অৰণ্যৰ গছবোৰৰ লগত কথা পাতিলে মোক যেতিয়া মিহি বতাহজাকে মৰম বোলাই যায়, সেইকণ মৰমৰ বহুত প্ৰয়োজন। নদীখনৰ ওচৰত সময়ৰ অভাৱ আৰু অৰণ্যৰ ওচৰত মানুহৰ। মৰমে উপচি থকা অৰণ্যখনৰ মাজত উটি যাব খোজোঁ মই। সময়ৰ অভাৱত উপায়বিহীন হৈ লৈ যাব খুজিলেইতো যাব নোৱাৰিম মই। বতাহৰ গানে গানে পাতবোৰৰ দৰে নাচিব খোজোঁ মই। শিলত খুন্দিয়াই দুখ পাই চিঞৰি উঠিব নোখোজোঁ মই পানীৰ ঢৌৰ দৰে। অৰণ্যৰ দৰে হাজাৰ কাহিনী নিজৰ মাজত ৰাখিব খোজোঁ। নদীৰ দৰে শব্দৰ ৰূপ দিব নোখোজোঁ মই। বাকী নদী আৰু অৰণ্য দুয়োটাই প্ৰিয়, কিন্তু মৰমৰ তালিকা যদি বনাব লগা হয়, অৰণ্য চাগে সদায় ওপৰত, নিৰ্জনতা সদায় ওপৰত। ভিডিঅ'টো চোৱাৰ বাবে অশেষ ধন্যবাদ। নদী আৰু অৰণ্যৰ যুদ্ধৰ মাজত মোৰ বাবে চাগে অৰণ্যই জয়ী হ'ল। আপোনাৰ বাৰু কি জনাবচোন, আৰু অন্য এটা ভিডিঅ'ত আকৌ এবাৰ লগ পাম মোৰ অন্য এটা লিখাৰে।